Hello guys, welcome back to my YouTube channel called Kemur. Another video in Shakadum. So guys, আজি আচলতে বহুত দিনীয়া এটা মন আছিলে বহুত দিনীয়া মানে এনে মন এটা আছিলে আৰু যে স্পাইক শ্বুজ এযোৰ কিনিম তো স্পাইক শ্বুজ এযোৰ কিনাৰ দিন আহি গ'ল আজি যাওঁ তাকে আমগুৰি পাওঁ নাপাওঁ নাজানো আৰু যাওঁ আৰু চ' যাম আপোনালোকক ধুনীয়াকৈ দেখাম যে দোকানখনত কেনেকুৱা ধৰণৰ কি শ্বুজ পায় কেনেকৈ কি কৰিব পাৰি চববিলাক দেখাম তো ভিডিঅ'টো পূৰা এনেকৈ চাই থাকোঁ দেখা কৰিলোঁ চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' তো গাইজ এখন দেখিছে ATM ধুনীয়াকৈ পইচা পাতি উলিয়াই ল'ম আৰু তাৰপাছত আৰু গাইজ আজি ইমান গৰম আৰু গৰমৰ দিনত ইমান মানে ঘূৰি ফুৰিবলৈ মন নাযায় তথাপিতো উপায় নাই চুজোৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হৈছে আৰু তো এইখন হৈছে দোকানখন এইখন আছে আমগুৰিত আছে আৰু আমগুৰি চাৰিআলিতে আৰু এইখন নামটো হৈছে স্বাগতম আৰু ইয়াতে চববিলাক শ্বুজ পাব আপোনালোকে মানে খেলৰ লগত জড়িত এভৰিথিং মানে বেডমিণ্টন চেডমিণ্টনৰ পৰা আদি কৰি মানে কাপোৰ কানি চব এভৰিথিং আৰু ইয়াত কিবা কিবি ভাল কৰিব পাৰে আৰু তাৰ পৰা ওলাই এয়া খাই ল'লোঁ চাহ তোক আজি এইখিনিত এটা কথা কৈ দিওঁ যে ভিডিঅ'টো পূৰা শ্বৰ্ট হ'বলৈ গৈছে মানে শ্বৰ্ট ভিডিঅ' হ'ব আৰু তো গতিকে ভিডিঅ'টো শেষলৈকে চাই দিব দেখা কৰিলোঁ ইয়াত তেনেকৈ ভৰাই ল'লোঁ তেল আৰু তাৰপাছত এতিয়া ঘৰলৈ গৈ যাত আৰু ঘৰত দেখা আছে ধুনীয়াকৈ চ' গাইজ ফাৰ্ষ্ট অফ অল শ্বুজযোৰ কিনাৰ কাৰণে হয়তো কাৰোবাৰ কাৰণে বহুত সাধাৰণ কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা আমাৰ লেখীয়া ঘৰৰ মানুহৰ কাৰণে বহুত ডাঙৰ কথা একচুৱেলি আৰু এয়া দেখিছে ইয়াতে নেইলছকেইটা আছে দেখিছে ডাঙৰ নেইলছকেইটা আছে আচলতে ডাঙৰ নেইলছকেইটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সৰু নেইলছকেইটাও ব্যৱহাৰ কৰিবলৈ চাই ল'ব আচলতে কোনটোত কমফৰ্টেবল পায় মইতো এইটোত ইমান কমফৰ্টেবল নোপোৱা নহয় কিন্তু সৰুটোতো কমফৰ্টেবল পাই যাওঁ একো নাই যিটো আপোনালোকে প্ৰেক্টিছ কৰিলে গম পাই যাব আৰু সেয়াই বাকী প্ৰথমতে অলপমান কিবা এবনৰ্মেল খেলিছে তাৰপিছত নৰ্মেল হৈ গ'ল আৰু একচুৱেলি কথাটো হ'ল যে মই এইযোৰ আচলতে বতৰ বেয়া হোৱাৰ কাৰণে আনো যেতিয়া ইণ্টাৰভিউ সময় তেতিয়া বতৰ বেয়া হয়তো সেইকাৰণে আনিছোঁ আচলতে বতৰ যদি ভাল হয় তেতিয়াতো পিন্ধি নামাৰোঁ আৰু গাইজ এইটো দেখিছে হুকটো ইয়াতে এইটো মানে এনেকৈ ইয়াত লগাই পেলাই এইটো খুলিব পাৰে আৰু মানে লগাবও পাৰে আৰু মানে জাষ্ট এইটো কিবা এটা মানে হুক আছে চাগে নাজানো আৰু কেনেকৈ তাত জাষ্ট তেনেকৈ পকাই পেলাই এনেকৈ হেৰি কৰিব পাৰিব আৰু এইফালে পকালে মানে খোল খাই যাব আৰু এয়া চিম্পুল ভেৰি চিম্পুল আচলতে মোৰ প্ৰথমতে কৈছিলোঁ যে বহুত কিবা দাম হ'ব কিবা বেছি হেৰি হ'ব বুলি টান হ'ব বুলি কিন্তু একো নাই একেবাৰে চিম্পুল তো গাইজ ভিডিঅ'টো আছিলে ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই অন্য এটা ভিডিঅ'তে পুনৰ লগ পাম